আসসালামু আলাইকুম দৰ্শকসকল মই বৰ্তমান উপস্থিত আছোঁ ৰাঙলু ইষ্টেমালৈ আৰু খন্তেক সময় বাকী আছে অহাকাইলৈ শুক্ৰবাৰ 6 ফেব্ৰুৱাৰী 6, 7, 8 যি ইষ্টেমা হ'বলগীয়া গৈ আছে যি 10খন জিলা একেলগে ইয়াত উপস্থিত থাকিব তো মই বৰ্তমান আহি উপস্থিত হৈছোঁ আপোনালোকক দেখুৱাবৰ বাবে বলকচোন আপোনালোকক দেখুৱাও ইষ্টেমাৰ কেনেকৈ প্ৰস্তুতি আৰু মানুহে কাম কৰি আছে কিমানখিনি কাম আগবাঢ়িছে কেনেকৈ যাব ক'ত পাৰ্কিং আছে ক'ত কি আছে মই সকলোখিনি বস্তু আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পেণ্ডেলৰ আপুনি যদি ৰাইট চাইডে চাই তেনেহ'লে দেখা পাইছে যে মুখ্য কাৰ্যালয় যি আছে সেয়া মুখ্য কাৰ্যালয় পেণ্ডেলৰ ৰাইট চাইডত আছে যদি আপোনাৰ কিবা প্ৰয়োজন হয় তেনেহ'লে আপুনি পেণ্ডেলৰ ৰাইট চাইডে আহি পিনে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই পেণ্ডেলৰ ভিতৰত যাম যি এক বৃহৎ পেণ্ডেল বনাই ৰাখিছে তাৰ আপোনালোকক দেখুৱাব মই গৈ আছোঁ আৰু মোৰ সহপাঠী আয়ুব আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল আছে কেইজনমান তো তেওঁলোক ইয়াৰ কমিটিৰ মানুহ সিহঁতৰ সম্পূৰ্ণখিনি যি সহযোগ কৰি আছে কেইবাদিন ধৰি আৰু মানুহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ আহি পিনে ইয়াত সহযোগ কৰিছে গোটেইখিনি বস্তু মই আপোনালোকক দেখুৱাম ক'ত মাৰ্কেট বহিছে ক'ত কি বহিছে সকলোখিনি মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আৰু অজুৰঘাট 1 নম্বৰ অজুৰঘাটটো ইয়াত আছে আমি পিন্ধি যাম এতিয়া যি বিশাল ইষ্টেমা বুলি কৈছোঁ গতিকে ইয়াক খোজকাঢ়ি যদি যাব বিচাৰোঁ তেনেহ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব তাৰ কাৰণে আমি বাইকৰ সুবিধা লওঁ তো ইয়াত দেখিবলৈ পাইছে যে কাম দ্ৰুতগতিত হৈ আছে আৰু খন্তেক সময় বেছি সময় নাইকিয়া যিহেতু কাইলৈ ৰাতিপুৱাৰ পৰাই এই ইষ্টেমা আৰম্ভ হৈ যাব আৰু মানুহখিনি আহিবলৈ ধৰিছে অলৰেডি যি দূৰ দূৰণিৰ মানুহ আছে তেওঁলোকে যদি 3 দিনৰ বাবে আহি আছে তেওঁলোক আহিবলৈ আৰম্ভ কৰিছে আৰু এয়া হ'ল যোনটো মেইন ষ্টেজ সেই ষ্টেজটো হ'ল এইখন আমি ভিতৰলৈ যাম খন্তেক সময়ৰ পিছত গতিকে আমি আগফালে যাওঁ অজুৰঘাট চাব পাৰিছে মোৰ আগফালে কিমান অজুৰঘাট বনাই ৰাখিছে আৰু যি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আহিব গম পাইছে 10টা ডিষ্ট্ৰিক্ট ইয়াৰ এক সঁচাকৈ বহুত বিশাল ইষ্টেমা হ'বলৈ গৈ আছে পেণ্ডেলৰ লেফ্ট চাইড যদি আহে তেনেহ'লে আপুনি আৰু এটা অজুৰঘাট পাব অজুৰঘাট 3 নম্বৰ অজুৰঘাটটো পেণ্ডেলৰ লেফ্ট চাইডত আছে ৰাইট চাইডত আছে আপোনাৰ অজুৰঘাট 1 আৰু ইয়াত আছে আপোনাৰ 3 তো আমি ইয়াত দেখাওঁ আপোনালোকক ধুনীয়াকৈ ভালকৈ দেখাবলৈ চেষ্টা কৰোঁ মই তো কিমান ধুনীয়াকৈ সুবিধাজনকভাৱে বনাই দিছোঁ কি ৰাইজৰ অসুবিধা নহওক আৰু ইয়াত পানীৰ ছাপ্লাই খন্তেক সময়ৰ পিছত আহি যাব এতিয়াও পানীৰ ছাপ্লাই আহি পোৱাহি নাই তো এনেকৈ আপুনি পায়খানা চাব পাৰিছে পায়খানাখানা যি বনাইছে একগাল বনাইছে বহুত বনাইছে যিহেতু বহুত মানুহ আহিব বহুত লাগিব আৰু সঁচাকৈ আপোনালোকক জনাব পাৰি মই সুখী হৈছোঁ যে চাওক পকাকৈ বনাই দিছে এনেকৈ ধুনীয়াকৈ পকাকৈ মই ক'তো চোৱা নাছিলোঁ বহুত ইষ্টেমা কৰিছোঁ ইয়াৰ চাওক ধুনীয়াকৈ পকাকৈ পায়খানাখানা বনাই দিছে আৰু ইয়াত আছে বহুখিনি তাৰপিছত সিটো চাইডত আছে এইপিনে আপুনি যদি পেণ্ডেলৰ চাৰিওপিনে চাই তেনেহ'লে পায়খানাখানা আপোনাক বহুত কেইখন দেখা পাব পেণ্ডেলৰ পৰা আপুনি যদি ৰাইট চাইডে অলপ আহে অজুখানাটো পাৰ হৈ আহে তেনেহ'লে আপুনি মাৰ্কেট পাই যাব য'ত নেকি আপুনি ভাত ৰুটি চব্জি পৰঠা খোৱা বস্তুৰ মাৰ্কেট পাই যাব আৰু তাতে আপোনালোকে 3 দিনৰ বাবে খানা খাব পাৰিব অন্যথা যিসকলে 3 দিনৰ বাবে আহিব তেওঁলোকেতো নিশ্চয় খানাৰ ব্যৱস্থা কৰি আহিব খানা বনাই খাব পৰা নাই তেওঁলোকে সুবিধাজনক কৰি আহিব বাকী যিসকলে খাবৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা থাকিব ইয়াত আপোনাৰ পানী সুবিধা থাকিব সকলোখিনি সুবিধা আপুনি ইয়াত পাই যাব যদি কোনোবাই ইষ্টেমাত ব্যৱহাৰ বাণিজ্য কৰিব বিচাৰে আপোনাৰ কিবা দোকান লগাব বিচাৰে তেনেহ'লে আজি আপুনি আহিব লাগিব আহি পিনে আপুনি কমিটিৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি পিনে দোকান লগাওক বহুত জেগা খালী হৈ আছে এতিয়াও আৰু যিহেতু আজিৰ পৰা আৰম্ভ হৈছে ন তো আজিৰ পৰা দোকানখিনি আৰম্ভ হৈ গৈছে নিজে এটা ধুনীয়া জেগা বিচাৰি কৰি পিনে তেওঁলোকে দোকানবোৰ লগাই আছে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যিসকলে মোৰ ভিডিঅ' চাই আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ কৰি জনাই দিয়ক অসমবাসীক শ্বেয়াৰ কৰি জনাই দিয়ক সকলোকে ইষ্টেমালৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আহক আপোনালোকে দিনৰ দুহাৰ কথা শিকি যাওক ইয়া হ'ল দিনৰ কথা শিকিবলৈ কাৰণে আপোনালোকক এটা ঠাই দিয়া হৈছে এটা সুযোগ আপোনালোকৰ হাতত আছে গতিকে আপোনালোক আহক ইষ্টেমালৈ আহি পিনে আপোনালোকে দিনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰক তো মই পেণ্ডেলৰ ভিতৰত আহিছোঁ যি এক বিশাল পেণ্ডেল সেই পেণ্ডেলৰ ভিতৰত মই উপস্থিত হৈছোঁ ইয়াত অলৰেডি মানুহখিনি আহিবলৈ আৰম্ভ কৰিছে যি দূৰ দূৰণিৰ পৰা মানুহবোৰ আহি আছে নগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰেও যি দূৰ দূৰণিৰ ডিষ্ট্ৰিক্ট অন্য ডিষ্ট্ৰিক্টসমূহৰ পৰা মানুহসমূহ আহি আছে তেওঁলোকৰ বাবে সম্পূৰ্ণ ধুনীয়া ব্যৱস্থা কৰি দিয়া হৈছে থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা নিজে যিহেতু খাবলগীয়া হ'ব আৰু আমাৰ হাতত এক ইমান ধুনীয়া সুযোগ আহিছে ইছলামিক বিষয়ে জানিবৰ কাৰণে গতিকে আপুনি যদি এই ইষ্টেমত আহিব বিচাৰিছে তেনেহ'লে আহিব পাৰিব ইয়াৰ চাওক মানুহসমূহে অলৰেডি আহিবলৈ আৰম্ভ কৰিছে তো সেই মানুহসমূহৰ কাৰণেও
যি নিজৰ নিজৰ ব্লগ বনাই দিয়া হৈছে, কিমান ব্লগত কোনটো ডিষ্ট্ৰিক্ট থাকিব, সেই ব্লগত নিজৰ নিজৰ ব্লগত তেওঁলোকে নিজৰ নিজৰ বেডিংসমূহ আৰু খানাৰ কাৰণে যি আছে। আৰু ইয়াৰ মই আহি উপস্থিত হৈছোঁ, মই আহি পাইছোঁ সেই মেইন জেগাখন, য'ত নেকি মৌলানাসকল বহি পিনে ৱাচ নচিব কৰিব এই জেগাখনৰ পৰাই। আৰু এয়া চাব পাৰিছে মোৰ কেমেৰাত যিমানখিনি আপুনি দেখিবলৈ পাইছে, সম্পূৰ্ণখিনি ইমান ডাঙৰ পেণ্ডেল, ইষ্টেমা পেণ্ডেলৰ ভিতৰত। আৰু মই আপোনালোকক পোনপটীয়াকৈ দেখাই আছোঁ। এয়া হ'ল চিংগিমাৰী হালকা, আৰু যোনটো আছে সেইটো হ'ল হোজাই। তেনেকৈ হালকাসমূহ লিখি থোৱা আছে। নিজৰ নিজৰ হালকাৰ বেনাৰ ইয়াত আপুনি পাই যাব, নাম লিখি থৈ দিয়া আছে। পেণ্ডেলৰ লাষ্টৰ পিনে অকণ কাম বাকী আছে, আৰু যিহেতু আজি গোটেই দিন আছে, আজি গোটেই দিন ৰাতিৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু যিসকল লোকে ইয়াত কাম কৰি আছে, আল্লাহ তাআলা তেওঁলোকৰ কামক কবুল কৰক আৰু সুস্থ কৰি ৰাখক। সেয়াই আল্লাহ তাআলাৰ ওচৰত দোৱা থাকিল। যি অকণ কাম বাকী আছে সেয়া সম্পূৰ্ণ হৈ যাব আজি দিনৰ ভিতৰতে। তো ইয়াত আপুনি যি মাইকসমূহ চাইছে, ইয়াৰ ষ্টেজৰ ভিতৰৰ সৰু সৰু মাইক এনেকৈ লগাই থোৱা আছে। আৰু এই মাইকসমূহ আহিছে আপোনাৰ গুৱাহাটীৰ পৰা। গুৱাহাটী এটা কোম্পানীয়ে দিছে এই মাইকসমূহ। তেওঁলোকে 3 দিনৰ কাৰণে লৈছে 9 লাখ টকা। মাইক আৰু লাইটৰ যি ব্যৱস্থা, সেই লাইটৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে ইয়াত খৰচ কৰিবলগীয়া হৈছে 9 লাখ টকা। আপুনি যদি চাৰিওপিনে চাই, ইমান ডাঙৰ ডাঙৰ চাইছে, ইয়াৰ ভিতৰতে মাইক আৰু লাইট লাগি আছে। এয়া চাব পাৰিছে, ৰাতি সম্পূৰ্ণ পোহৰ হৈ থাকিব। যিহেতু দিনে ৰাতি 24 ঘণ্টা 3 দিন ইয়াত মানুহৰ ভিৰ দেখা পোৱা যাব। ৰাঙলু এই ইষ্টেমালৈ আহিবৰ কাৰণে আপোনাৰ 4-5টা ৰাস্তা দি থোৱা আছে। আপুনি ৰাস্তা 4-5টা দি থোৱা আছে। ৰাঙলু বজাৰৰ পৰা যদি আপুনি 500 মিটাৰ সোমাই আহে, তেনেহ'লে পাই যাব আপুনি যি ৰাঙলু বজাৰৰ পিছফালে যি ফিল্ড আছে, ডাঙৰ বিশাল ফিল্ড, সেই ফিল্ডখনতে হৈ আছে এই ইষ্টেমাখন। আৰু বাকী আপুনি এইপিনে আৰু এটা ৰাস্তা আছে, আকৌ আপুনি এইটো চাইডে যি ৰাস্তা আছে, আপুনি 4-5টা ৰাস্তা আপুনি মেইন ৰোডৰ পৰা সোমাই আহোঁতে পাই যাব। বাকী আপোনাৰ পাৰ্কিঙৰ ব্যৱস্থা দুটা আছে। এটা আপুনি পেট্ৰল পাম্প যি পাব, আপুনি নগৰৰ পৰা আহি থাকোঁতে ৰাঙলু ননৈত যি পেট্ৰল পাম্প আছে, সেই পেট্ৰল পাম্পখনৰ ওচৰতে এটা আপুনি পাৰ্কিং পাব, আৰু এটা ৰাঙলু বজাৰত পাব। আৰু আপোনাৰ 3-4টা পাৰ্কিঙৰ ব্যৱস্থা আছে, গতিকে সুনিশ্চিতভাৱে আপুনি আহিব পাৰে। ডিচেম্বৰৰ পৰা 25 তাৰিখৰ পৰা এই ইষ্টেমাৰ কাম আৰম্ভ হৈছিল, আৰু আজি আপোনাৰ ফেব্ৰুৱাৰী 5 তাৰিখ আৰু 6 তাৰিখৰ পৰা এই ইষ্টেমা আৰম্ভ হ'ব। গতিকে ইমান দিন কাম চলিয়ে আছিলে, দিনে ৰাতিয়ে। যি লোকসকলে কাম কৰিছে, তেওঁলোকক আল্লাহ তাআলাই সুস্বাস্থ্য কামনা কৰক। তো সেয়াই তেওঁলোকৰে দোৱা থাকিল। বাকী আপোনালোকো আহিব আৰু আমালৈও দোৱা কৰিব। আৰু ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব।